Namaskar sir, my name is Biduman Sikya from Tinsigia. ঠিক আছে বাৰু আমি আজি বিদ্যমান শইকীয়ালৈকে একেলগে আমি কিছুমান কথা আলোচনা কৰিম তো বিদ্যমান শইকীয়া আপুনি এতিয়া পালো আপোনাৰ লগ ভাল লাগিলে আপুনি চিপেটলৈ আহিলে ক্লাছ কৰিম বুলি তো আপোনাৰতো কিছুমান সিচুৱেশ্যন হৈছে যিটোৰ কাৰণত আমাৰ লগত আজি এনেকুৱাকে একেলগে এটা উদ্দেশ্যত ওলাই আহিলে আপোনাৰতো চেম কিবা এটা হৈছে তো আপোনাৰ সেই কণ্ডিশ্যনটো কেনেকুৱা আছিলে যিটো আপোনাৰ লাইফ মানে পাষ্ট লাইফটো পাৰ কৰালে এতিয়া ক'বলৈ গ'লে আমাৰ কি হয় এতিয়া ইয়াত অহা টাইমত আমাৰ মিডল ক্লাছ ফেমিলি মানুহবোৰ বহুত টেনশ্যন থাকে ইফালে চাওঁতে ধনী কেতিয়া হ'ম এনেকে ফিলিংটো থাকে চ' আমিও এনেকে মিডল ক্লাছৰ ফেমিলি পইচা আছে অলপ খাইছো অলপ বচাইছো পইচানো কি ইয়াত মই ক্লিপেটত অহা টাইমত পইচা কাৰণে অলপ গণক লৈছিলো পইচানো কি আমাৰ মিডল ক্লাছৰ ফেমিলি এনেকে থাকে ল'ৰাটো গৈ তাত কিবা হ'ব নেকি চিন্তা থাকে আমাৰ মিডিল ক্লাছৰ মাক দেউতাকৰ সম্পত্তি বুলিব কাৰণে নিজৰ পুতেকতকে বেছি ডাঙৰ কোনো হ'ব নোৱাৰে ন সেইটো চিন্তা কোনোবাই ক'ব কৰ আৰু কি কৰিবি কি কৰা কিবোৰ কৰিবলৈ পঢ়া শুনা বহুত লাগিব টকা পইচা ইমান নাই যাক পঢ়াবৰ কাৰণে জ্ঞান আছে কিন্তু হাতত পইচা নাই সেইটোৱে ভাবিলো ইয়াৰ পৰা মেনেজমেণ্ট কৰি কিনি চিপেটটো কৰো চিপেটটো কৰি প্লেচমেণ্ট দিব বাহিৰত অলপ মালটো বনাওঁ তাৰপিছত ঘৰত আহি কিবা এটা কৰিম এনেকা হয় এতিয়া মই এতিয়া বাহিৰত গলো মই 3 বছৰ কৰিলো 4 বছৰ কৰিলো যিমানটো ধন সংগ্ৰহ কৰিলো মই কম ইউজ কৰি চলিলো আহি কিনি মই ইয়াত প্ৰাইভেটকে নিজে এটা সৰু ফেক্টৰী অকল চিংগুলকে যেনিবা এনজেছবি কিনিলো এটাই মেচিন ন সেইটো মেচিনতে মই যি বনাই প্ৰডাক্ট যেনিবা মাক বনিছে মাকেই বনালো অকল এটা প্ৰডাক্ট যেতিয়া এইটো মালটো মাৰ্কেটত চেল হৈ আহিব হয় তোমাৰ পপুলেশ্যন বাঢ়িব পইচা তোমাৰ ইনকাম বাঢ়িব পপুলেশ্যন বাঢ়িলে ইনকাম বাঢ়িব আৰু তোমাৰ যেতিয়া ইনকাম বাঢ়িব চ' তুমি আৰু এটা মেচিন কিনিব ন নাই সেইটো হয় আজিকালি তোমাৰ মানে লোন দিছে চৰকাৰে বিভিন্ন ধৰণৰ লোন পাৰিবা তুমি অবভিয়াছলি 5 লাখলৈকে তুমি লোন এপ্লাই কৰিব পাৰিবা এইটো ক্লোজ কৰি কেনে এইটো তোমাৰ না সৰু এটা মেচিনৰ দাম ইয়াত এতিয়া কোৰ্স তোমাৰ 3 লাখ বিজনেছত তুমি পইচা ধাৰিলা তুমি চিপেট কৰি কিন্তু বিজনেছত কি হ'ল কেতিয়া কোনটো বস্তু হিট মাৰে কেতিয়াবা মাৰ খায় ডাউন হৈ গ'লে তোমাৰ গ্যাৰান্টি দিব নোৱাৰা 5 লাখ টকা লোন ঘূৰাব লাগিব যেনেকে নহয় তুমি এক বছৰ যিমান কমালা সেই কমাটো বচোৱালা সৰু সুৰাকে ইনষ্টলমেণ্টত লৈ ল'লা তুমি সেইটো মালটো প্ৰডাক্ট চেল হৈ গ'ল পইচাটো পাই দিলা ইনষ্টলমেণ্টটো মাৰিলা মেচিনটো নিজৰ তাৰপৰা পইচাখিনি বাচি গ'ল তাৰপিছত কালিলৈকে তুমি আছিলা অপাৰেটৰ কালিলৈকে তুমি অপাৰেট কৰিব নালাগে নিজে মালিক হ'ব পাৰিবা তো তোমাৰ কথাটো তাৰমানে ফুলঝাৰিৰ পৰা তাৰমানে জুইৰ পৰা ফিৰমতি ন চ' সৰুৰ পৰা ডাঙৰ হয় নহয় ঠিক আছে তোমাৰ চ' আমাৰ মাজত আজি উপস্থিত হৈছে তিনিচুকীয়াৰ পৰা আমাৰ তিনিচুকীয়াৰ পৰা এতিয়া আমাৰ মাজত উপস্থিত হৈ আছে আমি এতিয়া তেখেতৰ বিষয়ে তেখেতৰ জীৱন মানে জীৱনৰ কাহিনী এটা জীৱনৰ সংলাপ যিকোনো কথা আৰু নাই তেওঁ লভ ষ্টৰী কথা আৰু আমি এতিয়া জানিব তো ফাৰ্ষ্ট তুমি কোৱা এতিয়া তোমাৰ নাম ভিডিঅ' কোন কৰি মোৰ নাম সুৰজ শইকীয়া মোৰ এইম বহুত হেভি এইম এটা লৈ পিনি মই মানে ষ্টাডি কৰিছিলোঁ বাট কি হ'ল মানে এইবিলাক মানুহ আশা কৰিলে সফল নহয় হয় ভবা কথা খেতি নহয় চ' মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পিনি মই ডিগ্ৰী কৰিম বুলি ভাবিছিলোঁ চ' এইবিলাক সকলোৱে থাকে কিন্তু মানুহৰ এটা নিজৰ স্বভাৱেই স্বভাৱ নষ্ট কৰে তো কি হ'ল মানে মোৰ এইবিলাক পাৰ্চনেল মেটাৰ বহুত মানে ডিফিকাল্ট আছিলে চ' মই গুৱাহাটীত চিপেটটো শুনিলোঁ মই আগতে তেতিয়া জনা নাছিলোঁ চিপেট হোৱাট ইজ এ চিপেট তো মই গুৱাহাটী এমাহমানৰ পাছত মই চিপেটত এডমিশ্যন হ'লোঁ আৰু মোৰ এডমিট হৈ গ'ল চ' মই এতিয়া কৰ্চটো কৰি আছোঁ ইয়াৰ বিষয়ে মই ফ্ৰেণ্ডৰ পৰা হওক বা বেলেগৰ পৰা হওক শিকিলোঁ জানি আছোঁ হোৱাট ইজ এ চিপেট কৰিলে কি হয় ইয়াত কি পায় চিপেটত 3 মাহ কৰ্চ কৰি পিনি বাহিৰত প্লেচমেণ্ট লৈ পিনি যে জব কৰিব পাৰে তাৰ ওপৰত মোৰ অলপ মানে এক্সপিৰিয়েঞ্চ হৈছে আৰু তোমাৰ কৰিব ইচ্ছা আছে কামটো কৰিবলৈ ইচ্ছা আছে মই যিকোনো কাম এটা কৰিবলৈ ওলালে মই সদায় ছাকচেছ হ'বৰ কাৰণে মই কামটোলৈ যাওঁ কামটো কৰিবৰ কাৰণে আগুৱাই যাব বিচাৰোঁ আনছাকচেছ হ'বৰ কাৰণে মই যিকোনো এটা কাম হাতত ল'ব নোৱাৰোঁ
যিহেতু মই ইমান দূৰৰ পৰা আহিছোঁ কিবা এটা কৰিম কিবা এটা কৰিম বুলি মই ঘৰত কি বুলি ক'বা ন তিনিচুকীয়া আমি এতিয়া য'ত ইয়াত প্ৰেজেণ্ট আছোঁ আমাৰ ঘৰৰ পৰা তিনিচুকীয়ালৈকে মানে মিনছ ইয়াৰ পৰা তিনিচুকীয়া ফিলবাৰীলৈকে হ'ব তোমাৰ 630 কিলোমিটাৰ মিনিমাম 630 কিলোমিটাৰ 630 কিলোমিটাৰ আদাৰৱাইজ কি হয় মানে এইবিলাক কি পাতি আছিলো আমি চিকেনৰ কথা পাতি মানে অডিয়েন্সে মাজৰ পৰা কৰিলে মাইকটো তাৰমানে ডাইভাৰ্ট হৈ যায় তো মানে কথাবিলাক বেলেগলৈ গুচি যায় চ' কি হ'ল মানে এইটোৱে আৰু চিপেটটো কৰি পিনি মই মানে যিকোনো এটা কাম কৰিবৰ কাৰণে মই ছাকচেছ হ'বৰ কাৰণে কৰোঁ চ' আনচাকচেছ হৈ পিনি যদি তেখেতৰ লগত চিনাকি হ'বলৈ গৈ আছো চ' তোমাৰ নাম কি ভালকে কোৱা অলপ লাউড কোৱা কেমেৰা ফালে চাই কোৱা কি কোৱা নয়নমণি বৈশ্য চ' নয়নমণি তুমি এতিয়াতো তোমাৰো বহুত কথা মই বহুত শুনিছো বৰ দীঘলীয়া কৰিবলৈ নাযাওঁ চ' তুমিও কিবা এটা কৰিবৰ কাৰণে আহিছা ইয়াতে হয় নহয় তুমি আমাৰ লগত একেলগে আছা আজিলৈকে কালিলৈকে তুমি নাথাকিবা চ' চবে কালি ক'ত কেনেকে কি হৈ যায় তুমি নাজানে হয় ন চ' আজি তুমি আমাৰ লগত যিখিনি সময় পাইছা তুমি ফেচ টু ফেচ কিছুমান কথা মনৰ ক'বও লাগে খুলি নিজৰ মাইণ্ডটো ফ্ৰেছ হয় তোৰ মনটো পাতল হয় ন তোমাক মই কিছুমান কথা সুধিবলৈ তোমাক আজি নাযাওঁ কাৰণ তুমি অকণমান আগতে শুনি আছিলি ন তো ইমানখিনি সুধিব আৰু ইমান সময়ো নাই হাতত তো তুমি এতিয়া কৰিম কি বুলি ভাবিছা মই জব কৰিম বুলি ভাবিছোঁ জব কৰিম বুলি ভাবিছা তো তুমি ইয়াৰ পৰাই জব কৰিম বুলি ভাবিছা নে তুমি ইয়াৰ পৰাই কিবা এটা কৰি বেলেগ কিবা এটা জব কৰিম বুলি ভাবিছা ইয়াৰ পৰা বেলেগ কিবা এটা হয় ইয়াৰ পৰা বেলেগ কিবা এটা কৰিম বুলি ভাবিছা তো তোমাৰ সপোনটো ইনডাইৰেক্টলি বেলেগ কিবা এটা কৰিব আহিছে কিন্তু কিবা এটা ভাবি আহিছে ন তো তোমাৰ আগৰ সপোনটো নহয় চাগে এইটো তোমাৰ সপোনটো কি আছিলে আগৰ যিটো এম আছিলে সেইটো কি আছিলে কি বুলি ভাবিছিলা যেতিয়া তোমাৰ ষ্টুডেণ্ট লাইফ আছিলে যেতিয়া তুমি ভাবিছিলা সৰু কালত কি হ'ম বুলি ভাবিছিলা তো তুমি কি হ'ম বুলি ভাবিছিলা তুমি কি কৰিম বুলি ভাবিছিলা নাই নাছিল মানে কম কথা এইটো একো সপোন নাছিল নো ড্ৰিমছ নো ছাকচেছ তাৰমানে কি সপোন নহ'লে ছাকচেছ নহয় তো তুমি এতিয়া কেতিয়াৰ পৰা সপোন দেখিলি যদি তোমাৰ আগত সপোনেই নাছিল যদি তোমাৰ আগত এমেই নাছিল তো তেতিয়াহ'লে তুমি এম কেতিয়াৰ পৰা বনালা সপোন কেতিয়াৰ পৰা দেখিলা ইয়াত যেতিয়াৰ পৰা আগতে তাৰমানে আহি কেনে সপোন দেখিছে আগতে আহিছে তাৰ পৰা সপোন দেখিছে সি আগতে ভাবি থোৱা নহয় তাৰমানে জানা আগতে কিবা এটা কৰিম বুলি অহা নাই মানে আহি কেনে কিবা এটা কৰিম বুলি ভাবিছে চ' বহুত ডিফিকাল্ট হয় এইটো কাৰণ তোমাৰ মনত একো এম নাই সপোন নাই তুমি ডাইৰেক্টলি আহিছা আহি পেলাইহে কৰিম বুলি ডিচাইড কৰিছা কিন্তু বাকীকেইটাকে বহুত ভাবিছিলে আগতে কৰিম হেন তেন কিবা কিবি বুলি ছাকচেছ নহ'লো কিবা নহ'লো বুলি চ' হেৰি কৰি কেনে নিজৰ মাইণ্ড ডাইভাৰ্ট কৰি কেনে ইয়াতে আছে তুমি কিন্তু বহুত বেলেগ সিহঁততকে চ' তোমাৰ লগত কথা পাতি ভাল লাগে তোমালোকৰ ঘৰত কোন কোন আছে মা দেউতা ভাইটি ভণ্টি ভাইটি কিমান ডাঙৰ হা ভাইটি লাজ কৰিলে যেনেকে আছে তেনেকে দিম লাজ কৰা মানুহ যেনেকে আছে তেনেকে দিম তোমালোকে মিডিল ক্লাছৰ হয় নে ফাৰ্ষ্ট ক্লাছৰ হয় নে থাৰ্ড ক্লাছৰ মানে ল' ক্লাছৰ চ' এনেকুৱাই মানে পৰিস্থিতিবিলাক ল' আৰু মিডিয়াম ক্লাছৰ বিলাকৰে বহুত প্ৰব্লেম হয় ন ঠিক আছে বাৰু আজিলৈকে আমি আকৌ নেক্সট দিনাখন আমি নমস্কাৰ মোৰ নাম শ্ৰী সীমান্ত ডেকা মই বাদচালিৰ পৰা আহিছোঁ তুমি ইয়াতে কি কৰিব লাগিব তোমাৰ এম কি আছিলে মোৰ এম তোমালোকৰ কাৰণে আজি আমি ইয়াত ইণ্টাৰভিউ লৈ আছো মই ভাবিছোঁ কি চৰকাৰ সেৱাত নকৰোঁ মানে চৰকাৰৰ ইমান পইচাও নাই ইমান মানে পঢ়িব ক্ষমতা নাই মানে আৰু ঘৰৰ ফাইনেন্সিয়েল প্ৰব্লেম আছে সেইকাৰণে মানে চৰকাৰত নাপাওঁ সেইকাৰণে ভাবিছোঁ কিবা এটা কৰিব পাৰোঁ জীৱনটো ভালকে মানে খাই মেলি অভাৱ নোহোৱাকে চলিব পাৰো তুমি ধনী হোৱাৰ ওপৰত নাপাই নে এতিয়ালৈকে জাষ্ট অভাৱ নোহোৱাকে তোমাক অভাৱ নোহোৱাকে যিটো বস্তু লাগে লগে লগে যাতে আনিব পাৰো ন যিটো বস্তু খাম বুলি ভাবো লগে লগে যাতে খাব পাৰো বেলেগ একো নালাগে থাকিব পৰা পানী নপৰা ঘৰ এটা পালে হ'ল যাওঁ বুলি কৈ খপকে যাব পৰা এখন গাড়ী থাকিলে হ'ল এটা মৰমৰ ৱাইফ থাকিলে হ'ল এটা বাচ্ছা থাকিলে হ'ল যাক মানে মই স্কুলত থব পাৰো সেইখিনি সৰু সপোন ন যাক মানে অভাৱ নোহোৱাকে আমি পূৰণ কৰিব বিচাৰি আছো আমাৰ লাইফটো চাব পাব খাব ল'ব বহুত বস্তু আছে চব হয় নহয় আমিতো ইমানখিনি কথা ভাবাই নাই এতিয়ালৈকে চব যিখিনি প্ৰয়োজন হয় থুলমূলকে আমাক যিখিনি প্ৰয়োজন হয় চব ফাৰ্ষ্ট তোমাৰ যদি
মিছন যদি তোমাৰ সাকসেসটোৱে হয় তেতিয়াহ'লে তুমি ফাৰ্স্ট টাইম সাকসেসটোৱে ল'ব পাৰা নাই আৰু তুমি যেতিয়া সাকসেসটো ল'ব পাৰিবা তেতিয়া তুমি অটোমেটিকলি লৈ ল'ব পাৰিবা হয় নহয় সো তুমি সাকসেসটো লওঁতে অলপ তোমাৰ সময় লাগিব হয় নহয় তুমি তো সময় হ'লেও তুমি সাকসেস হ'ব লাগিব সো তুমি আজি কৈছা আজি ভাবিছা কালিলৈকে বোলে নোৱাৰো বুলি চেলেঞ্ডাৰ কৰি দিবা তেতিয়াহ'লে কিবা ফাইদা আছে ন জ্ঞান দি জানা লাগছে অলপ অবভিয়াসলি তো মানে এইবিলাক এটা ইন্টাৰনেলি কথা হয় তো ফেস টু ফেস কৰি আছো হয় নহয় তো তোমাৰ বেলেগ আছিলে কি আছিলে বুলি কৈছিলা এমতি মানে মই তান 5 পঢ়িছিলো তান এমতি মানে বেলেগ আছিল কি কৰিছিলা ভাবিছিলো কিবা ভাল কৰিম আৰু ভাল চাকৰি লওঁ ডক্টৰ ইঞ্জিনিয়াৰ কিবা হ'ম বুলি ভাবিছিলো কিন্তু যেতিয়া এইচএছ পাছ কৰিলো তেতিয়া মানে সেই ফিলিংটো নোহোৱা হৈ গৈছে মানে তুমি বুজি পোৱা হৈ গ'ল লাহে লাহে এতিয়া তুমি ভাবিছা কি ইয়াতে কিবা এটা কৰি ইয়াৰ পৰাই কিবা এটা সেটেল হৈ পেলাই ইয়াৰ পৰাই তোমাৰ চেষ্টা আৰম্ভ কৰিম নে কি বুলি ভাবিছা তুমি এইটোৱে বুলি ভাবিছা এই কামটোত পুৰা সম্পূৰ্ণ 100% ইণ্টাৰেষ্টেড মানে যি কামে নকৰো মানে ভালকৈ কৰো আৰু মানে ভালকে কৰো সো তুমিওতো ঘৰৰ পৰা এটা কিবা এটা আশা দিম বুলি ঘৰৰ মানুহক ধিয়াজ বৰা সো তুমি ইয়াতে কি ভাবিছা শিবিৰত পঢ়িব আহিছো তো তোমাৰ পাষ্ট লাইফৰ কথা কোৱাচোন তুমি কি হ'ব বিচাৰিছিলা কি হলা কিয়া हो गया ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰিছো শিবিৰত পালে ইঞ্জিনিয়াৰিং হেড দেন ইঞ্জিনিয়াৰিং হেড পঢ়ি আহিছো মই তুমি এতিয়া এই কোৰ্সটোৰ কথা বা আমি যেটো কৰি আছো সেইটো কথা তুমি ভালকে জানা অবভিয়াসলি জানা তো তুমি ইঞ্জিনিয়াৰিংৰ লগত আমাৰ এই কোৰ্সটো সম্পূৰ্ণ বেলেগ বুলি ধৰিব পাৰি নহয় না তোমাৰ মেকানিকেল বস্তু মানে কি ইঞ্জিনিয়াৰিংৰ বস্তু মেকানিকেল মিন্স কি ইঞ্জিনিয়াৰিং নহয় কাৰণ ইঞ্জিনিয়াৰিং এটা শিকোতে মানুহৰ 3 বছৰৰ কাফি নহয় সো আমি 3 মাহ কমপ্লিট কৰি আছো না এটা শৰ্ট টাইম প্ৰসেস শৰ্ট টাইমত কাফি নহয় 3 বছৰ ইকুৱেল কৰিলো 3 মান ওলাই আমি এসিস্ট্যান্টৰ হেৰি পাম না ইঞ্জিনিয়াৰ হ'বলে ইঞ্জিনিয়াৰ এসিস্ট্যান্ট হ'ব বুজি পাইছো সেইটো হ'ব একে না বস্তু ইঞ্জিনিয়াৰ হ'বলে ইঞ্জিনিয়াৰ এসিস্ট্যান্ট হ'ব পাৰে তো মানে কি তুমি সেইখিনি কৰিম বুলি ভাবিছা আৰু তোমাৰ লাইফটোৰ তাৰমানে সাকসেস ক'ত পাম বুলি ভাবিছা ইয়াতে পাম বুলি ভাবিছা নে আৰু তুমি বেলেগ কিবা কৰিম বুলি ভাবিছা চাও এতিয়া কি হয় যি হ'ব দেখা যাব যদি এতিয়া প্লেসমেন্ট তোমাক দিয়া যায় তুমি যাবা নে যাবা তুমি অবভিয়াসলি যাবা তাৰ স্বাৰ্থ কি আছে তুমি তাতে যোৱা টকা ইনকাম কৰিব তুমি স্বাৰ্থ টকা লৈ কিনে যাবা মই টকা লৈ যাম কাৰণ আজিকালি টকা নহলে একো নহয় ঠিক আছে তুমি বাৰু তোমাৰ আজিকালি লাইফটো চলিবৰ কাৰণে টকাই ন সো টকা নহলে একো নাই ন নাই একো নাই তো তোমাৰ লাইফটো সিৰিয়াসলি হাৰ্ডলি কিছুমান বস্তু আছে যিবিলাকক তুমি ইয়াতে থৈ কেনে তাতে থৈ আহিছা ইয়াতে লৈ কেনে তাতে থৈ আহিছা তো সেইবিলাক দুখ তোমাৰ এতিয়া অনুভৱ কৰা নকৰা মাজতে কৰিছিলো এতিয়া নকৰা তো মানে কি কুছ পানে কি কুছ কোনা পড়তা है কিবা এটা কৰিবৰ কাৰণে কিবা এটা হেৰুৱাব লাগিব ন সো তোমাৰ লাইফত এতিয়া যিটো ইম্পৰ্টেন্ট তুমি সেইটোৱে গুৰুত্ব দিবা ন তো যিবিলাক তুমি সময় পিছত বিচাৰিলেও পাবা সেইটো তুমি ইমান ফোকাস কৰি লাভ নাই তো যেতিয়া সেইটো বিচাৰিলে পাম সো সেইটো ফোকাস কৰিব লাগিব সো নাও তুমি এতিয়া সাকসেস মানে ফোকাস কৰি আছা তো সাকসেসটো পাব লাগিব তাৰ পিছত তুমি যি বিচাৰা ঠিক আছে এবাৰ সাকসেস আহিলে তোমাৰ লাইফত সব আহিব তো তোমাৰ লগত কথা পাতি ভাল লাগিল এটা পাৰ্সোনেলি কথা আছে পুনিৰ লগত কে লাইন মিলা এখেতৰ সম্পূৰ্ণ এড্ৰেছ আমি বৰ্তমানলৈকে পোৱা নাই এখেতক আমি এড্ৰেছটো দিবলৈ অনুৰোধ জনাইছো আপোনাৰ এড্ৰেছ মোৰ নাম শ্ৰী দীপজ্যোতি শৰ্মা মোৰ ওদালগুৰি বিটিএডি বেংবাৰী গাঁৱৰ পৰা আহিছে আপুনি সুদূৰ টংলাৰ পৰা আহিছে ওদালগুৰি ডিষ্ট্ৰিক্ট বেংবাৰী গাঁৱৰ পৰা আহিছে আপুনি আজি ঘৰ এৰি শূন্যত থাকিব লগা হৈছে আপোনাৰ মনৰ অনুভৱ কেনেকুৱা মোৰ মনৰ অনুভৱ কি জানেনে মোৰ মনৰ অনুভৱটো মোৰ সাকসেস হয় মই সাকসেস বিচাৰো মই ঘৰ নিবিচাৰো হয় তো মানে কি মোক সাকসেস লাগে ঘৰৰ মানে মোৰ ঘৰৰ মানুহকেইটা ইম্পৰ্টেণ্ট হয় কিন্তু ঘৰৰ বৰ্তমান আপোনাৰ সপোন কেনেকুৱা আছে শৈশৱ কালৰ যিবিলাক সপোন আছিল সেইবিলাক মোৰ ৰঙিন যিবিলাক ভাবিয়ে ভাল লাগিছিল আৰু ভাবিছিলো বহুত ডাঙৰ সপোন আৰু তেতিয়া সপোন দেখোতে ভাবিছিলো যে হৈয়ে আছে কিবা এটা কৰিমেই মানে ডাঙৰ হবহে বাকী আছো কিন্তু যেতিয়া ডাঙৰ হলো সেইবিলাক সপোন যেন এটা মানে কি এনেকুৱা অদ্ভুত কল্পনাহে আছিল আপোনাৰ এই সপোনবিলাক বৰ্তমান বাস্তৱত প্ৰতিফলিত নহল ইয়াৰ কাৰণে একমাত্ৰ জগৰীয়া বুলি আপুনি নিজকে ভাবে নে আপোনাৰ আৰ্থিক অৱস্থাটো ভাল নাই মই চাৰিওফালে ভাবো কাৰণ বিচাৰিলেই যদি সব বস্তু পালো হয় তেতিয়া মানুহে কিহক লৈ অভাৱ কৰিলে হয় অভাৱ বোলা বস্তুটো ক'ত থাকিল হয়
তো অভাৱ বোলা বস্তুটো আছে কাৰণে মই চব বস্তু বিচাৰিলে নাপাওঁ তাৰ কাৰণে আৰু মই যিটোৰ কাৰণে ইয়াতে পৃথিৱীত জন্ম লৈছো সেইটোৱে অভিয়াছলি কৰিম ন আজি যদি মই কিবা এটা কৰিম বুলি আহিছো অৱশ্যে মোৰ ওপৰৰ পৰাই মোক ৰেডি কৰি পঠাইছে কিজানি তাৰমানে কি মোৰ লাভটো যদি মোৰ লগত দিয়ে ন তেতিয়াহ'লে মই যিটো কৰিম বুলি আহিছো সেইটোৱে কৰিম আপুনি মই হয়তো যিমান ডাইভাৰ্ট কৰি কেনে বেলেগ কৰিব খুজিলেও নহয়। আপুনি হয়তো বিলাসী গাড়ীত ফুৰি বিলাসী ঘৰত থাকি আপুনি এই চিপেজলৈ অহা নাই হয়তো আপোনাৰ ঘৰৰ পৰিৱেশ বা আপোনাৰ হেৰি অতি কথাপাতি এনেকুৱা লাগিছে যেন আপুনি আপোনাৰ সপোনবিলাক পুনৰ বাস্তৱত প্ৰতিফলিত কৰিব পাৰিব বৰ্তমান আমাৰ চেনেলত চাই থকা এই ডাঙৰ ডাঙৰ কোম্পানীৰ মালিকসকলক মই অনুৰোধ জনাইছো আমাৰ এই চাংচাৰিত আপুনি বিদেশৰ পৰা আনিব নালাগে চাংচাৰিত বহুতো গুৱাহাটী এৰিয়াৰ ল'ৰা আছে ঠিক উদাহৰণ দিব বিচাৰিছো মই আজি শৰ্মাক লৈ শৰ্মা হয়তো এদিন আপোনাৰ কোম্পানীৰ হাই কোৱালিটিৰ অপাৰেটৰ হ'ব পাৰে গতিকে মই অনুৰোধ জনাইছো আপোনালোকক শৰ্মাক বা আমাৰ চাংচাৰিত থকা ব্যক্তিসকলক আপোনালোকে বিচাৰক বাহিৰৰ পৰা আপোনালোকে অপাৰেটৰ আনিব নালাগে তুমি এই কথাষাৰত এনেকুৱা ধৰণৰ কিবা ক'ব নেকি আমাৰ চেনেলৰ জৰিয়তে নালাগে এতিয়া যিটো তুমি ক'লা সৰু ঠিক আছে তুমি বুলি ক'লো তুমি যিটো ক'লা আজি সেইটো থিংকিং আগতে কৰিছে দেই কোনে কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰে কৰিছে বেৰোজগাৰ যোজনা কিহৰ কাৰণে বনাইছে জাষ্ট থিংকিং আমাৰ কাৰণে কৈছে থিংকিং কিবা এটা আমি যিটো ভাবি আছো ক'ৰ পৰা আহিছে কেনেকৈ চিপেটত সোমালে তেওঁৰ পৰা আমি সকলো জানিম এখেতৰ জীৱনৰ সপোন কেনেকুৱা একচুৱেলি আপোনাৰ পৰিচয়টো আমাক দি লওক ৰাইজক মই নলবাৰীৰ পৰা আহিছোঁ একচুৱেলি আহিছে সুদূৰ নলবাৰীৰ পৰা আহিছে ডিষ্ট্ৰিক্ট নলবাৰী আপুনি এই চিপেটৰ সন্ধান কেনেকৈ পায় আমাৰ গাঁৱৰ এজন মানুহ আছে মানুহজনে এনেকৈ আমাক ক'লা আমাৰ লগত এনে আৰু 5জন মান অহাৰ কথা আছিল সিহঁতে বেলেগ কাম পালে সিহঁতে বেলেগ কামত গুচি গ'ল আমি 2জন আহিলোঁ তাতে ঠিক আছে মই যোনে আনিছে গাঁৱৰ পৰা মই তেখেতক ধন্যবাদ দিছোঁ আৰু অনুৰোধ কৰিছোঁ এওঁৰ দৰে যদি যুৱক আছে চিপেটলৈ আনক কাৰণ ইয়াত এটা সংস্থাপন পাব এইটো ইয়াৰ পৰা 100% গেৰাণ্টি আছে ঠিক আছে আপুনি সৰুৰ পৰাই চিপেটতে আহিম বুলি ভাবিছিলে নে আপোনাৰ অন্য কিবা সপোন আছিল না মোৰ আগতে পইচা আগতে মই ডিফেন্স চাকৰি কৰিম বুলি ভাবিছিলোঁ আপোনাৰ চেহেৰা চা ডিফেন্সত খুব সুন্দৰভাৱে আছিল কিন্তু আপুনি কোৱালিফিকেশ্যন কিমান আপোনাৰ HS পাছ আপোনাৰতো HS পাছৰ ভাল কোৱালিফিকেশ্যন আপোনাৰ ডিফেন্সৰ বাবে কি কাৰণে আপুনি ডিফেন্সত নগ'ল মই ডিফেন্সত বুলি ভাবিছিলোঁ ওচৰ এতিয়া মই ইয়াতে আহি গ'লোঁ না আপুনি সেই ডিফেন্সৰ লাইনটোত কিহৰ কাৰণে পাইছিল আপোনাৰ কিবা শৰীৰত কিবা বেমাৰ আজাৰ বা আপুনি দাউৰাত ফেইল কৰিছে বেমাৰ আজাৰ এখেতৰ বেমাৰ আজাৰ নাই হ'লেও আপুনি কষ্ট নকৰিলে চিপেটলৈ আহিলে ঠিক আছে তেনেকুৱা ল'ৰা নাই আৰু হয় ঠিক আপুনি ঠিকে ভাবিছে বৰ্তমান আমি যুৱ সমাজক দেখুৱাই আছো চিপেটতো এনেকুৱা এক সংস্থাপন আছে আপুনি ইয়াত আহি বৰ্তমান সুখী নে ক্লাছবোৰ ইয়াত কৰি ভাল লাগিছে নে আপোনাৰ এতিয়াও মই সুখী ইমান সুখী নহয় হয় সেইটো ক'ব লাগিব একচুৱেলি নিজৰ ঘৰখন যিমানে ভগা ভগাই হওক ঘৰৰ যিমান আট্টালিকাত আপুনি বাহিৰত নাথাকক কিয় ঘৰৰ পৰা আহিলে আপোনাৰ এটা দুখ থাকিব আপুনি ইয়াতে কেণ্টিনত খায় খোৱা বোৱা কৰে কিবা অসুবিধা পাইছে নেকি ঘৰৰ দৰে নহয় বস্তুবোৰ ঘৰৰ দৰে নহয় আমি পুৱা ঘৰত ভাত খাওঁ ইয়াততো পুৱা হ'ব নোৱাৰোঁ 4 খাওঁ আপুনিতো 4 আপুনি সেইখিনি কষ্ট কৰিব লাগিব জীৱনত কিবা এটা ছাকচেছ হ'ব লাগিব কিবা এটা হেৰুৱাব লাগিব ঠিক আছে আপুনি এতিয়া আপোনাক প্লেচমেণ্ট দিয়া হ'ব আপোনাক 4টা জেগাত দিয়া হৈছে পুনে বেংগলোৰ হায়দৰাবাদ আৰু দিল্লী ঠিক আছে আপুনি ইয়াৰ ভিতৰত ক'ত যাম বুলি ভাবিছে এতিয়া মই কল্পনা কৰা মোৰ ঘৰৰ মানুহক সুধিবলৈ মোৰ ঘৰৰ মানুহ সোধে যদি ঘৰৰ মানুহে কয় আপুনি অসমত থাকিব লাগিব তুমি বাহিৰত যাব নালাগে তেতিয়া তুমি কি ডিচিশ্যন ল'বা মই ঘৰৰ মানুহক কম বাহিৰত গ'লে বহুত কিবা ভাল হ'ব মই অনুৰোধ জনাইছো এই চেনেলত থকা ব্যক্তিসকলক এওঁৰ যাতে ঘৰৰ লগত উপস্থিত আছে মিষ্টাৰ সিং বলিতে তোমাৰ ঘৰ মোৰ ঘৰ টংলাৰ খৈলাবাৰী গাঁও হয় মই ওদালগুৰি ডিষ্ট্ৰিক্ট তো আপোনাৰ পাৰ্চনেল লাইফৰ বিষয়ে কিছুমান কথা জানিব খুজিব মোৰ পাৰ্চনেল লাইফ বুলি ক'লে বৰ্তমান মোৰ পাৰ্চনেল লাইফ উদয় হোৱা নাই কিন্তু বহুত সপোন দেখিছিলোঁ এখন সেউজীয়া বাগানৰ
চাহ বাগানৰ দৰে উদয় হৈছিল সপোনবোৰ। কিন্তু কি ক'বা, ঘৰৰ আৰ্থিক অৱস্থা আৰু ময়ো বৰ বেছি মেধাৱী ছাত্ৰ নহয়, হ'লেও হয়তো আৰ্থিক অৱস্থাত নপৰিলে কিছু পৰিমাণে মই আগবাঢ়িব পাৰিলোঁ হয়। মোৰ কিছু আৰ্থিক অৱস্থা আৰু মেধাৱী শিক্ষাৰ ক্ষেত্ৰতো মোৰ বৰ বেছি তীক্ষ্ণ নহয়, তাৰ বাবে মোৰ সপোনবিলাক বৰ্তমান মাৰ যোৱা যেন দেখা হৈছে। চ' তুমি ভাবিছা সেনেকুৱাকে তোমাৰ লাইফটো সেনেকুৱাকে হ'বলৈ গৈ আছে, তো তুমি কি কৰিম বুলি ভাবিছা? বৰ্তমান মই যিহেতু চিপেটত জইন কৰিছোঁ, মোৰ হয়তো আৰু 15 বা 20 দিন পিছত মোৰ জব মিলিব। জব মিলিলে হয়তো মোৰ সেই সপোনবিলাক হয়তো কিছু পৰিমাণে হেৰাই গ'লেও কিছু পৰিমাণে পুনৰ জীৱিত হৈ উঠিব। তাৰ কাৰণে মই চিপেটৰ থাকিও মই সুখী অনুভৱ কৰি আছোঁ বৰ্তমান। তাৰমানে তুমি নিজকে নিজক হয়, মই সান্তনা দিব শিকিছোঁ। কিমান পাৰ্চেণ্ট বিশ্বাস কৰা তুমি নিজকে ওপৰত? তোমাৰ ওপৰত কিমান বিশ্বাস আছে নিজৰ ওপৰত? হয়, মোৰ যদিও সপোনবিলাক ভাঙি গৈছিল, সপোন ভাঙি গ'লেও মই বৰ্তমান দুৰ্বলতা হৈ পৰা নাই। গতিকে মোৰ সপোন যে বাস্তৱত প্ৰতিফলিত হ'ব মই 80% ভাবোঁ। 80%। চ' তোমাৰ এতিয়া তোমাৰ লাইফটো কি আছিলে? তোমাৰ লাইফটো হ'ল কি? মই এজন আৰক্ষী বিষয়া হ'ব বিচাৰিছিলোঁ, কিন্তু নাজানো দুৰ্বলতা কেনেকুৱা কোনফালৰ পৰা হ'ল। মই এতিয়া বৰ্তমান প্লাষ্টিক ইঞ্জিনিয়াৰিং কৰি আছোঁ। এতিয়া ইঞ্জিনিয়াৰিং লাইনতে হৈ যাব লাগিব। মেকানিকেল প্ৰজেক্টটো মোৰ কাৰণে বেয়া নালাগে আৰু। তুমি এইটোৰ পৰা তোমাৰ লাইফটো চলিব পাৰিবা? তোমাৰ সম্পূৰ্ণ তোমাৰ ওপৰত বিশ্বাস আছে? মোৰ ওপৰত বিশ্বাস আছে, হয়, নিশ্চয় চলিব। তোমালোকৰ ঘৰৰ যেনেকুৱা আৰ্থিক অৱস্থা কেনেকুৱা? মোৰ ঘৰৰ আৰ্থিক অৱস্থা ক'ব গ'লে ইমানো দুৰ্বলতা নহয় বা ইমান আৰামদায়ক নাছিল। কষ্ট কৰিলে হয়তো ঘৰখন চলি গ'লহেঁতেন। সেইটোৱে। তো তোমালোকৰ ঘৰৰ ফেমিলি কোন কোন? মোৰ ঘৰৰ মা দেউতা আৰু ভাইটি এজন আছে। ভাইটি কিমানত পঢ়ে? ভাইটি বৰ্তমান 9। মা দেউতা তুমি আৰু মা দেউতা মই ভাইটি। আৰু তোমালোক 4জনেই? হয়, 4। চ' তুমি ডাঙৰ, তো গোটেইখিনি ঘৰৰ বোজা তোমাৰ ঘৰৰ ওপৰত। হয়। মানে তুমি ঘৰখন 2 দিন পিছত চলাব লাগিব। আজি দেউতাই চলাই আছে, কালি দেউতা নোৱাৰিব, পৰহিলে তুমি চম্ভালিব লাগিব। চ' আজিৰ পৰাই তুমি চেষ্টা কৰি আছা। হয়তো এই কথাটো বহুত দিন আগৰ পৰাই ভাবি আছা, কিবা এটা কৰিব পালে ভাল আছিল, কিবা এটা পালে ভাল আছিল। চ' বিচাৰি মানে তুমি যিটো মনৰ ইচ্ছা আছিলে সেইটো পূৰণ কৰিব নোৱাৰিও লাষ্টত কি ভাবিলা যে কিবা এটা কৰিব পালে হ'ব দে, কিন্তু কৰিম কি তাৰ কাৰণে তুমি বিচাৰিলি বহুত, কিন্তু বিচাৰি চিপেট পালা তুমি। চ' চিপেটৰ পৰাই আৰম্ভ কৰি তোমাৰ লাইফটো এটা ষ্ট্ৰাগল হয়, ঘূৰণীয়া ঘূৰি আকৌ একেটা অৱস্থাতে পায় ন। তো তুমি এইখিনিৰ পৰাই মানে চিপেটৰ পৰা আৰম্ভণি কৰিব খুজিছা নেকি? মোৰ জীৱনৰ যি হ'ল হৈ গ'ল, সেইবিলাক সপোনবিলাক বাৰু নিজে বাস্তৱ প্ৰতিফলিত কৰিব চেষ্টা কৰিম। বৰ্তমান মোৰ এনেকুৱা অনুভৱ হৈছে মোৰ জীৱনৰ যেন বৰ্তমান বুজি পোৱা শৈশৱখিনি এতিয়াহে পৰিছে মোৰ জীৱনলৈ। মই এইটোৱে ভাবিছোঁ, মই এতিয়া আৰু সকলো পাহৰি পেলাইছোঁ। মই বৰ্তমান মোৰ জীৱনক লৈ ব্যস্ত হৈ পৰিছোঁ। মোৰ কৰ্মক লৈ এতিয়া হেতালি নেখেলোঁ, কৰ্মক মই ভালদৰে চলাই নিবলৈ চেষ্টা কৰি আছোঁ। তো আমাৰ প্ৰচেছটো বা আমাৰ চিষ্টেমটো কেনেকুৱা হ'ব লাগিছিল তোমাৰ মতে? বৰ্তমান চিষ্টেমটো ঠিকে আছে বুলি ভাবোঁ, হ'লেও চাহ বাইদেউসকলে অলপ ভালদৰে মেচিনবিলাক অলপ হাই কোৱালিটিৰ মেচিন হ'লে, বৰ্তমান আমি বাহিৰলৈ যাব লাগে, বাহিৰত যাই যাতে আমি মেচিনবোৰ ভালদৰে চলাই দেখুৱাই আমাক পাৱা ধনখিনিৰ পৰিমাণ বৃদ্ধি কৰে। ইয়াতে বোলে তুমি কৰ্মসংস্থাপন নাপালে ইয়াতে লোনৰ ব্যৱস্থা আছে, চ' তুমি লোন ল'ব নোখোজা নেকি? তুমি খুজি কিবা এটা কৰিম বুলি নাভাবা নেকি? মই ভালদৰে সংস্থাপন নাপাওঁ, মই ভাবোঁ মোৰ টংলা এৰিয়াত প্লাষ্টিকৰ কোনো ইণ্ডাষ্ট্ৰি বৰ্তমানলৈকে নাই। গতিকে মই এই চাৰ্টিফিকেটখন যদি এটা লোন লৈ হয়তো মই এটা সৰু সুৰা ইণ্ডাষ্ট্ৰি এটা বহাব পাৰিলে মই মোৰ সপোনবিলাক বাস্তৱ প্ৰতিফলিত কৰিব। চ' তুমি সেইটো লৈ কেনে তুমি আজি কিবা এটা আশাবাদী? হয়, মই নিজেও আশাবাদী আৰু মোৰ ভাবোঁ মোৰো গাঁৱত তোমাৰ লগত তোমাৰ ঘৰখনৰো আশাবাদী, তোমাৰ তুমি নিজকে ঘৰখন লগতে মোৰ গাঁওখনৰো কিছুমান নিবনুৱা সংস্থাপন দিবলৈ মই ৰাজি আছোঁ। তুমি বিচাৰা কি সেই নিবনুৱাবিলাকেও যে এনেই বহি নাথাকে, কিবা এটা কৰিব লাগে আৰু কৰিম বুলি ভাবি থকাটো উচিত নহয় বুলি ক'ব খুজিছা নেকি? হয়, ঠিক আছে, সেইখিনিয়ে গাছ এডাল যেতিয়া হালে তাক কাটি নেপেলাব নালাগে, পাৰিলে পোন কৰিব লাগে। গতিকে আমি গাঁৱৰ শিক্ষিত যুৱ সমাজেও সেইখিনি আমি বুজি চাব লাগে। এজন ল'ৰা পঢ়াত বেয়া হ'ল বুলি তাক গৰু চাৰিব খেদাব নালাগে। বৰ্তমান যুগত চেষ্টা কৰিব লাগে। হয়তো আমি নিজে বুজি আহিছোঁ, সেইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা। এতিয়াও আমি ভাবোঁ আমি গাঁৱত থকা ল'ৰা ছোৱালীসকল যিসকলে বৰ্তমান একো কৰ্ম কৰি অনাই বনাই ঘূৰি আছে, তেওঁলোকক আমি এই চিপেটলৈ আনি তেওঁলোকৰ সংস্থাপন দিয়াৰ আমি ব্যৱস্থা এটা কৰিম বুলি ভাবিছোঁ। শিক্ষাৰ বোলে কোনো বয়স নাই, হয় নহয়? আৰু জ্ঞানৰ বোলে সীমা নাই।
হয় ক'ব লাগিব শিক্ষাৰ কোনো বয়স নাই বয়স নাই বৰ্তমান জ্ঞানৰ কোনো সীমা নাই বয়সৰ তুমি নমৰালৈকে তুমি জ্ঞান ললেও তোমাৰ জ্ঞান তাৰমানে আৰু তুমি জানাত আছা আৰু বহুত বস্তু নজনা হয়, থাকিব মই একো নাজানো এতিয়া মই এটা কথাই জানো মই একো নাজানো চ' তুমি অলপ অলপকে বিচাৰি তুমি এটা ডাঙৰ বিচাৰিব লাগিব সৰুৰ পৰাই বিচাৰি ডাঙৰ হ'ব লাগিব চ' তুমি সেইটোতে ছাকচেছ বুলি ভাবা নেকি মই বৰ্তমান যিটো লেভেলত আছো এইটো লেভেলত হয়তো মই এবছৰমান থাকিলে ইয়াৰ ওপৰলৈ যাবলৈ চেষ্টা কৰিম হয়তো ইয়াৰ পৰাই এইটো মই হাই কোৱালিটিৰ অপাৰেটৰ এজন হ'ব বিচাৰো এইখিনিয়ে। তাৰপিছত তোমাৰ কৰ্মদক্ষতাৰ এইখিনি পাৰ্চনেল হয়, হয়। চ' আমাৰ লগত কথা পাতি আপোনাৰ কেনেকুৱা লাগিল? আপোনাৰ লগত কথা পাতি ভাল লাগিছে ইয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ কোম্পানীৰ